আপোনাৰো বাৰে বাৰে মূৰৰ বিষ হয় নেকি? কেতিয়াবা কঁপালত, কেতিয়াবা মূৰৰ পিছফালে, আৰু কেতিয়াবা ইমানেই বেছি হৈ যায় যে কাম কৰিবই মন নাযায়। কিন্তু জানেনে, মূৰৰ বিষ সদায় সাধাৰণ নহয়। মূৰৰ বিষ হোৱাৰ কিছুমান সাধাৰণ কাৰণ হ'ল কম টোপনি, অত্যাধিক মোবাইল ব্যৱহাৰ, পানী কম খোৱা, টেনশ্যন অথবা ষ্ট্ৰেছ, গেছ আৰু এচিডিটি, অতিপাত গৰমত থকা, আৰু কিছুমান ক্ষেত্ৰত মাইগ্ৰেন অথবা হাই ব্লাড প্ৰেছাৰৰ বাবেও মূৰৰ বিষ হয়। এতিয়া জানো আহক ঘৰুৱাভাৱে আমি কি কি কৰিব পাৰোঁ। প্ৰথমে দিনটোত যথেষ্ট পানী খাব, দিনটোত কমেও 7-8 ঘণ্টা টোপনি ল'ব, মোবাইল আৰু স্ক্ৰীনৰ পৰা অলপ বিৰতি ল'ব, খুব বেছি চাহ কফি নাখাব, ঠাণ্ডা পানীত কাপোৰ ভিজাই কঁপালত ৰাখিব, গেছ বা এচিডিটি থাকিলে সময়মতে খাব, আৰু যদি খুব বেছি আপোনাৰ মূৰৰ বিষ থাকে তেন্তে ফাৰ্মাচীৰ পৰা আপুনি এই মেডিচিনসমূহ ল'ব পাৰে আৰু ই ইনষ্টেণ্ট মূৰৰ বিষ ভাল কৰে। কিন্তু শুনক, মূৰৰ বিষৰ লগত যদি বমি হয়, চকুৰে ব্লাৰি দেখে, হাত ভৰি জিনজিনাই অথবা বহুদিন ধৰি একেৰাহে মূৰ বিষ থাকে, তেন্তে অৱহেলা নকৰি আপুনি ডাক্তৰৰ পৰামৰ্শ ল'ব। এই ভিডিঅ'টো এজন ভিউৱাৰে কমেণ্ট কৰাৰ বাবে বনোৱা হ'ল। যদি মোৰ ভিডিঅ'বোৰ সঁচাকৈ চাই ভাল লাগে তেন্তে মোৰ চেনেলটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।